Hey guys, welcome to Education for You. Guys, অসমীয়া ব্যাকৰণৰ যি আমি ক্লাছ আৰম্ভ কৰিছিলো তাৰে আজি 3 নম্বৰ ক্লাছটো লবলৈ উলাইছো। প্ৰথম ক্লাছত আমি বৰ্ণৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছো। দ্বিতীয় ক্লাছত আমি জতুৱা ঠাঁচৰ ওপৰত কিছু জতুৱা ঠাঁচ আলোচনা কৰিছিলো আৰু আমি আগৰ ক্লাছবিলাকতো আলোচনা কৰিম। জতুৱা ঠাঁচৰ বহুত ক্লাছ লব লাগিব কাৰণ এটা ক্লাছতে শেষ নহয়। আৰু এতিয়া আজি আমি আলোচনা কৰিম সন্ধিৰ ওপৰত। সন্ধি এটা গুৰুত্বপূৰ্ণ টপিক হয়। সো সন্ধিৰ ওপৰত আমি আলোচনা কৰিম। কিন্তু সন্ধি যেটো আমি ক্লাছ ইয়াত আলোচনা কৰিম আজি এটা ক্লাছত আমি কমপ্লিট কৰিব নোৱাৰিম কাৰণ এইটো এটা দীঘল ডাঙৰ টপিক হয়। সো আমাক তিনিটা ক্লাছ মেবি লাগিব। সো তাৰ কাৰণে আপোনালোকে ওয়েট কৰিব লাগিব। আজি প্ৰথম ক্লাছটো আমি আলোচনা কৰিম। ওকে, সো আহক আমি আৰম্ভ কৰো। তে সন্ধি আমি সকলোৱে কৰিছো। সৰু কালতে আমি স্কুলত থাকোতে সকলোৱে সন্ধি কি হয় এইবিলাক পঢ়িছো। বহুত বিলাক প্ৰশ্নও কৰিছো পৰীক্ষাত আমাৰ গ্ৰামাৰ পোৰ্শনত। সো এতিয়া কি সন্ধি মিনিংটো আমি চাই লওঁ। এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটা শব্দৰ আদি বৰ্ণৰে সৈতে জোৰা লাগি শব্দ দুটা এটা হলে সিহঁতৰ ভিতৰত সন্ধি হোৱা বোলা হয়। যেনে মই এটা এক্সাম্পল দিছো আপুনি যেনে আপুনি ধৰক এটা শব্দ নীল নীল এই শব্দটো নীল আৰু যোগ আচল নীল যোগ আচল। সো এই শব্দ দুটা সন্ধি কৰিলে আমি কি পাওঁ? এই দুটা আমি যেতিয়া সন্ধিটো আমি জোৰা লগাও এইটো আমি কি হৈ যায় নীলাচল হ'ব। নীল যোগ আচল হৈ যায় নীলাচল। হয়, সো এটা শব্দৰ আপোনাৰ শেষৰ বৰ্ণটো এইটো ল আৰু আন এটা শব্দৰ আদি বৰ্ণ মানে আৰম্ভণিৰ যেটো বৰ্ণ সেইটো ল আৰু অ দুয়োটা মিলাই ল আৰু ল আৰু আ একেলগে মিলাই কি কৰা হৈছে লা কৰা হৈছে। হয়, সো দীঘলীয়া হৈ যায় কাৰণে এই শব্দবিলাকক কি কৰা হয় এনেকে জোৰা লগোৱা হয়। ল আৰু আ লগাই একেলগে লা কৰি দিছে। ল আৰু আ আৰু এক্সট্ৰাকে লিখি থকা নাই, ডাইৰেক্টলি লতাকাৰে লা কৰি দিছে। সো এনেকে যদি আমি জোৰা লগাও সেইটোকে কি বুলি কয় সন্ধি বুলি কোৱা হয়। ওকে, এতিয়া আমি গম পালো এইখিনি হৈছে সন্ধি। এতিয়া সন্ধি কিমান প্ৰকাৰৰ আছে সেইটো আমি আলোচনা কৰিম। সো সাধাৰণতে সন্ধি তিনিবিধ হয়। এবিধ স্বৰসন্ধি বুলি কয়, এবিধ ব্যঞ্জন সন্ধি আৰু আন হৈছে অনুস্বৰ আৰু বিসৰ্গ সন্ধি। এইটো একেলগে ধৰা হয় অনুস্বৰ আৰু বিসৰ্গ সন্ধি। গতিকে তিনিটা স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু 3 নম্বৰটো হৈছে অনুস্বৰ আৰু বিসৰ্গ সন্ধি। আজি আমাৰ আলোচনাৰ বিষয় হ'ব কেৱল স্বৰসন্ধি। গোটেইখিনি আলোচনা কৰিলে আপোনালোকৰ মাথাত একো নুসুমাব। গতিকে স্বৰসন্ধিতে বহুতখিনি কথা জানিবলগীয়া আছে। আমি স্বৰসন্ধিটো ডিটেইলছত আলোচনা কৰিম। হয়, স্বৰসন্ধি কি? স্বৰবৰ্ণৰ লগত যেতিয়া স্বৰবৰ্ণৰ সন্ধি হয় তাকে স্বৰসন্ধি বুলি কয়। এটা স্বৰবৰ্ণৰ সৈতে আন এটা স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে স্বৰবৰ্ণ বুলি কোৱা হয়। যেনে এক্সাম্পল আমি ল'ব পাৰো, ধৰক আপুনি লয় মৃগাংক শব্দটোত মৃগ যোগ অংক মৃগ যোগ অংক। ইয়াতে আপোনাৰ মৃগ ওয়াৰ্ডটো যেতিয়া আমি কওঁ মৃগ বুলি কওঁ, হয়নে? মৃগ বুলি কওঁ। গতিকে কি হ'ব মৃগটোত আপোনাৰ কি সোমাই আছে এটা অ সোমাই আছে, স্বৰবৰ্ণ এটা সোমাই আছে। মৃগ অ যোগ মৃগ যোগ অংক অটো এটা স্বৰবৰ্ণ, হয়নে? গতিকে মৃগ বুলি কওঁতে যেতিয়া আমি ইয়াত অ এটা সোমাই আছে স্বৰবৰ্ণ আৰু অংকটোতো অ আছে, গতিকে এই স্বৰবৰ্ণ লগ লাগি যি সন্ধি হয় মৃগ যোগ অংক লগ লাগি আমাৰ কি হয় মৃগাংক হয়। তাকে কি বুলি কোৱা হয় স্বৰসন্ধি বুলি কোৱা হয়। স্বৰবৰ্ণ লগ লাগি যি সন্ধি হয় তাকে স্বৰসন্ধি বুলি কোৱা হয়। ওকে, তো আগলৈ আমি চাওঁ স্বৰসন্ধিৰ বিষয়ে। এবিধ স্বৰবৰ্ণৰ এটা বৰ্ণ আগত আৰু এটা বৰ্ণ পাছত থাকিলে দুয়ো মিলি দীৰ্ঘ হয় আৰু সেই দীৰ্ঘ বৰ্ণ আগৰ আখৰত যোগ হয়। যেনে মই এতিয়া যে এইমাত্ৰ এক্সাম্পলটো যে ক'লো এই এক্সাম্পলটোৰ কথা ইয়াতে কোৱা হৈছে। এতিয়া চাওক আপোনাৰ অবৰ্ণৰ সন্ধি, অবৰ্ণৰ সন্ধি যেনে এইটো এক্সাম্পল মৃগ যোগ অংক। মৃগ বুলি কওঁতে আমাৰ কি থাকে অ থাকে। মৃগ এইটো মানে প্ৰথম বৰ্ণটোৰ যিটো প্ৰথম ৱৰ্ডটোৰ যিটো শেষৰ বৰ্ণ গ সেইটোত আপোনাৰ কি সোমাই আছে স্বৰবৰ্ণ সোমাইছে অ। মৃগ অ যোগ অ ইয়াতে লগ হয় মৃগ অ যোগ অংকৰ অ মৃগাংক। এতিয়া এইটো ৱৰ্ড চাওক বদ্ধ বুলি ক'লে ইয়াতে অ সোমাইছে ধ অ, গতিকে ইয়াতো অ যোগ অ লগ হৈছে। হয়, গতিকে অবৰ্ণৰ সন্ধি কি হয় অ লগ লাগি আ হৈ যায়।
গুটি কেটাত চাব আপুনি মৃগ যোগ অঙ্ক লগ লাগি কি হৈছে আ হৈ গৈছে মৃগা মৃগা গা হৈছে হয়নে মৃগাঙ্ক ইয়াতো চাব বদ্ধ যোগ অঞ্জলি অ লগ লাগি আ হৈ গৈছে বদ্ধাঞ্জলি এইটোতো সেম দীপ যোগ অন্বিতা দীপ বুলি প কওঁতে আপোনাৰ কি হৈ যায় পটো অটো সোমাই আহে সো দীপ যোগ অন্বিতা এইটো কি হ'ব আপোনাৰ দীপান্বিতা ওকে আগলৈ আমি আৰু আলোচনা কৰি আছো নেক্সট আপোনাৰ নেক্সটটো কি হৈছে দেৱালয় দেৱ যোগ আলয় দেৱ বুলি ক'লেও আপোনাৰ অটো আহি যায় গতিকে এইটো কি হ'ব আপোনাৰ অ যোগ অ আৰু অ কি হৈ যাব লগ হৈ যাব দেৱ যোগ অ এনেকে মিলি পেলাই আপোনাৰ কি হৈ যায় এইটো অ যোগ অ লগ লাগি আ হৈ যায় হয় সো নীলাচল নীল যোগ আচল নীলাচল গতিকে এই সকলো বিলাকতে কি হৈ যায় আপোনাৰ অবৰ্ণৰ সন্ধি যোগ হৈ যায় গতিকে মই গোটেইকেইটা এক্সাম্পল নকওঁ গোটেই সেমে হয় গোটেইকেইটা এবাৰ দেখাই দিছো বস্ত্ৰ যোগ অলংকাৰ ইয়াতো সেই বস্ত্ৰ অলংকাৰ আ হৈ গৈছে হিম যোগ অচল হিমাচল মানে অ আৰু অ লগ লাগি সদায় আ হৈ যায় সেইটো মনত ৰাখিব ঠিক আছে নেক্সটটো চাও অ আৰু আ লগ লাগিও কিন্তু আয়ে হৈ যায় যেনে কুখ খ বুলি ক'লে ইয়াতে খটোত অ সোমাই আছে অ কুখ যোগ আসন কুশাসন মানে আ হৈ গ'ল হয়নে অ আৰু আ লগ লাগিও আ হৈ যায় হিম যোগ আলয় হিমালয় ইয়াতে অ হিম বুলি ক'লে হিম মটোত আপোনাৰ অ সোমাই আছে সো অ যোগ আ হৈ গৈছে হিমালয় হয় সেম হ'ব এটা দেৱ যোগ আলয় দেৱালয় দীপ যোগ আৱলি দীপাৱলী নিশ্চয় আপোনালোকে বুজি পাইছে মেঘ যোগ আসন্ন আ হৈ গৈছে মেঘা হৈ গৈছে মেঘাচ্ছন্ন চন্দ্ৰ যোগ আলয় চন্দ্ৰ যোগ গতিকে অ যোগ হৈও আ হয় আ যোগ হৈও আপোনাৰ আয়ে হৈছে আকৌ যদি আমি বেলেগ চাও আ আৰু অ যোগ হলে কি হ'ব আ আৰু অ যোগ হলেও আপোনাৰ আয়ে হ'ব যেনে মহা ইয়াতে আ আছে আৰু ইয়াতে অ আছে মহাযোগ অৰ্ঘ আপোনাৰ কি হৈ যায় এইটো মহা আয়ে হৈ যায় মহাৰ্ঘ মহাযোগ অৰ্ণৱ আকৌ আ হৈ যায় মহাৰ্ণৱ হৈ যায় বিদ্যা আ আৰু ইয়াতে অলগ লাগি আকাৰে হৈ যাব দুটা মিলি বিদ্যালংকাৰ নিশ্চয় গম পাইছে আপোনালোকে মানে গোটেই যিয়ে লগ নালাগক অ লগ লাগক অ বা আয়ে লগ লাগক গোটেইবোৰ আয়ে হৈ যায় হয় এই সেম প্ৰসেস আপোনাৰ হছইৰ ক্ষেত্ৰতো খাটে এতিয়া চাওক হছইত কি হয় হছই লগ লাগি আপোনাৰ দীৰ্ঘই হৈ যাব মানে প্ৰতি যোগ ইতি ইয়াতে হছই লগ লাগি আপোনাৰ দীৰ্ঘই হৈ গৈছে প্ৰতিটি হছই লগ লাগি দীৰ্ঘই হৈ যায় অভি হছই ইষ্ট হছই লগ লাগি আপোনাৰ দীৰ্ঘইকাৰ হৈ গৈছে অভিষ্ট এইটো মনত ৰাখিব হছই আকৌ দীৰ্ঘই লগ লাগিও আপোনাৰ দীৰ্ঘইয়ে হ'ব হছইৰ লগত হছই লগ লাগি দীৰ্ঘই হছইৰ লগত দীৰ্ঘই লগ লাগিলে আপোনাৰ দীৰ্ঘই হ'ব যেনে কৃতিযোগ ইছ ইয়াতে হছইকাৰ ইয়াতে দীৰ্ঘইকাৰ আপোনাৰ কি হৈ গৈছে দীৰ্ঘইকাৰ হৈছে হছইকাৰ যোগ দীৰ্ঘইকাৰ প্ৰতিযোগ ইচ্ছা দীৰ্ঘইকাৰ প্ৰতিষ্ঠা হল আকৌ দীৰ্ঘই আৰু ই কৰিলেও কিন্তু আকৌ দীৰ্ঘইকাৰে হৈ যাব মানে সবতে দীৰ্ঘইকাৰে আহি যায় যেনেকে আগৰটোত সবতে আকাৰ আহি গৈছিলে ইয়াতে সবতে দীৰ্ঘইকাৰ আহি যায় মহি ইয়াতে দীৰ্ঘইকাৰ যোগ হছইকাৰ লগ লাগি আকৌ দীৰ্ঘইকাৰে হৈছে দীৰ্ঘইকাৰ যোগ হছইকাৰ লগ লাগি ইয়াতেও দীৰ্ঘইকাৰ হৈছে আকৌ যদি আপুনি দীৰ্ঘই লগ লাই নিশ্চয়তো দীৰ্ঘই হ'ব যেনে পৃথিৱী ইয়াতে দীৰ্ঘই এইটো ঈশ্বৰ দুইটা লগ লাগি আকৌ দীৰ্ঘইকাৰ হৈছে পৃথিৱী ঈশ্বৰ এইটো মনত ৰাখিব তো হছইকাৰৰ ক্ষেত্ৰত সববিলাক দীৰ্ঘইকাৰ হৈ যায় যিয়ে লগ নেলাগক আপুনি সদায় দীৰ্ঘইকাৰ কৰিব এইবিলাকেই প্ৰশ্ন আহিব এতিয়া হছৌকাৰৰ ক্ষেত্ৰত যদি আপুনি চাই কি হ'ব হছৌ লগ লাগি দীৰ্ঘও হ'ব যেনেকে আগতে দীৰ্ঘই হৈছিল ইয়াতে দীৰ্ঘ হ'ব হছৌ লগ লাগি আপোনাৰ দীৰ্ঘ হ'ব যেনে কটু ইয়াতে হছৌ আছে যোগ উক্তি ইয়াতে হছৌ আছে দীৰ্ঘৌকাৰ হৈছে কটুক্তি ইয়াতে সাধু যোগ উক্তি হছৌ লগ লাগি দীৰ্ঘ হয় আকৌ যদি হছৌ আৰু দীৰ্ঘও লগ লাগে তেতিয়াও আপোনাৰ দীৰ্ঘৌৱে হ'ব যেনে তৰু এইটোত হছৌ আছে এইটোত দীৰ্ঘও আছে কিন্তু আপোনাৰ এনসাৰটো কি হৈ গ'ল তৰুৰ্ধ দীৰ্ঘৌকাৰ হৈ গ'ল হা ইয়াতে আপুনি যাওক এইটো এক্সাম্পল বধু হছৌকাৰ আৰু ইয়াতে সৰি এইটোতে বায়ু হছৌকাৰ এইটো দীৰ্ঘ বায়ু যোগ উৰ্মি এইটো দীৰ্ঘৌকাৰ হৈ গ'ল তো হছৌ লগ লগালে আপোনাৰ দীৰ্ঘৌকাৰে হ'ব আকৌ দীৰ্ঘও হছৌ লগ লগালেও আপোনাৰ দীৰ্ঘৌকাৰে হ'ব হৈ গ'ল যেনে এক্সাম্পল বধু যোগ উন্নতি ইয়াতে দীৰ্ঘ আছে ইয়াতে হছই আছে ইয়াতে আপোনাৰ দীৰ্ঘৌকাৰ হৈছে বধু উন্নতি ইয়াতেও দীৰ্ঘৌকাৰ হৈছে
হয় সো এটো দীর্ঘ উকাৰ হৈ গৈছে দীর্ঘ উ হসৌ লগ লাগি দীর্ঘ উকাৰ আকৌ সেম কথা আমি কব পাৰো দীর্ঘ উ আৰু দীর্ঘ লগ লাগি নিশ্চয় দীর্ঘ উ হ'ব দীর্ঘ উ যোগ দীর্ঘ উ পূৰ্ধ সো এইখিনি বহুত বেছি ইজি হয় আপোনালোকে নিশ্চয় বুজি পাইছে আকৌ নেক্সট আমি চাই লও কি আছে ৰিকাৰৰ কথা দিয়া আছে ইয়াতে ইয়াতে চাও ৰিকাৰৰ পাছত যদি আকৌ ৰিকাৰ থাকে দুই মিলি দীৰ্ঘ ৰি হয় মানে ডাবল ৰি আমি ইউজ কৰিব লাগে যেনে আপুনি চাও ইয়াতে एग्जांपलটো পিতৃ ইয়াতে ৰিকাৰ আছে আকৌ ৰি পিতৃ যোগ ঋণ পিতৃণ ইয়াতে ডাবল ৰি হ'ব এনেকুৱা ভাতৃ যোগ ঋদ্ধি ভাতৃদ্ধি হা কিন্তু এনেকুৱা শব্দ অতি বিৰল বুলি কোৱা হৈছে অসমীয়া সাহিত্যত খুব কম এনেকুৱা শব্দ আমি দেখিবলৈ পাওঁ ওকে গতি এইখিনি হৈছে আপোনাৰ মেইন কথা জানিবলগীয়া আপোনাৰ ইয়াৰ বিষয়ে স্বৰবৰ্ণৰ বিষয়ে ওকে তথাপি আৰু কিছুমান আছে এবাৰ মই আপোনালোক কৈ দিছো এইখিনি মেইনখিনি এইখিনিয়ে হয় এতিয়া চাও ইয়াতে কি দিছে হছই বৰ্ণৰ পাছত অন্য হছই স্বৰবৰ্ণৰ পাছত অন্য স্বৰবৰ্ণ থাকিলে হছই বৰ্ণৰ আখৰ মচি জ হয় সেই জ আগৰ আখৰত যোগ হয় আৰু পাছৰ স্বৰবৰ্ণ জতে যোগ হয় যেনে যদি যোগ অপি আপোনাৰ কি হৈ গৈছে যদ্যাপি হৈ গৈছে হছই আৰু অন্য স্বৰবৰ্ণ যেনে ইয়াতে হছইটো এটা স্বৰবৰ্ণ অটো এটা স্বৰবৰ্ণ সো এইটো যদি যোগ অপিটো কি হৈ গৈছে আপোনাৰ আখৰটো মচি ইয়াতে জকাৰ হৈ গৈছে যদ্যাপি যদ্যাপি একদম আপোনাৰ হছইও মচি গৈছে অ মচি গৈছে যাই পেলাই কি হৈছে জকাৰ আহি যদি যেনে নদী যোগ অম্বু নদ্যম্বু জকাৰ আহি যায় এইটো মনত ৰাখিব হছই বা হওক আপোনাৰ দীৰ্ঘই হওক তাৰ লগত যদি এনেকুৱা হছই আৰু যদি যিকোনো এটা স্বৰবৰ্ণ অ যোগ হয় তেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ হয় যেনে ইয়াতে হছই আৰু আকাৰ দিয়া আছে সো ইয়াতে জকাৰ লগ হৈ গৈছে ঠিক আছে হছই আৰু হছৌকাৰ থাকিলেও আপোনাৰ জকাৰ হ'ব হছই আৰু অকাৰ হছই আৰু অচৌ থাকিলেও জকাৰ আৰু হছই আৰু অকাৰ থাকিলেও জকাৰ মানে বেলেগ বেলেগ যদি থাকে যেনে হছই যোগ অ আপোনাৰ জকাৰ আহি যাব হছই যোগ আ জকাৰ হছই যোগ দীৰ্ঘই কিন্তু নহয় দীৰ্ঘই নহব সো মানে বেলেগ বেলেগ আৰু হছই দীৰ্ঘই বাদে বা হছই যোগ অচৌকাৰ যদি থাকে তেতিয়াও আপোনাৰ জকাৰে হৈ যাব ইয়াতে যাওক তো হছই দিয়া আছে एग्जांपलটোত হছই আৰু ইয়াতে হছৌকাৰ তো এইটো জকাৰ হৈ গৈছে প্ৰত্যু প্ৰকাৰ ঠিক আছে ওকে আকৌ হছৌৰ লগত যদি আপোনাৰ এ থাকে তেতিয়া কি হৈ যায় এইটো অন্য তেতিয়া ওয়াব আখৰ হছৌ স্বৰবৰ্ণৰ অন্য স্বৰবৰ্ণ থাকিলে হছৌ স্বৰবৰ্ণৰ আখৰ মৰি ওয়াব হয় ঠিক আছে হছৌৰ লগত যদি অন্য স্বৰবৰ্ণ থাকে হছৌটো কি হৈ যায় মৰি যায় ওয়াব আহি যায় আৰু ওয়াব আখৰৰ আগত ওয়াব আগৰ আখৰত যোগ হয় আৰু ওয়াবটো আগৰ আখৰটো মানে যেটো আগৰ আখৰ আছিল ন তাৰ তলত মানে কি হৈ যায় ওয়াবটো লগ লাগি যায় আৰু পাছত থকা স্বৰবৰ্ণ ওয়াব তে যোগ হয় একাৰ যোগ হৈ যায় এনেকুৱা অনুযোগ অয় ইয়াতে কি হৈ যাব নৰ তলত বটো হৈ যাব অন্যয় আৰু অনুযোগ ইতি ইয়াতে আপোনাৰ অন্বিত হৈ যাব ঠিক আছে হছইটো কি হৈ যাব ইয়াতে হছই আছে কাৰণ ইয়াতে আকাৰডাল গুচি গল নৰ তলত ব আহি যাব কিয় কাৰণ ইয়াতে হছৌকাৰ আছে সো হছৌকাৰৰ লগত যদি অন্য স্বৰবৰ্ণ লগ হয় কি হৈ যাব যিটো প্ৰথম মানে প্ৰথম ওয়াৰ্ডটো যিটো আদি বৰ্ণ তাৰ তলত ওয়াবটো যোগ হৈ যায় আৰু আপোনাৰ যিটো কাৰ থাকে যিটো সেকেন্ড ওয়াৰ্ডটো যিটো স্বৰবৰ্ণ থাকে সেই চিনটো হৈ যায় ঠিক আছে তো এইখিনি আপোনালোকৰ জানিবলগীয়া সন্ধিৰ বিষয়ে আৰু নেক্সট ক্লাছত আমি ব্যঞ্জন স্বৰসন্ধিৰ বিষয়ে আৰু ব্যঞ্জন সন্ধিৰ ওপৰত আমি আলোচনা কৰিম আশা কৰিছো ভিডিওটো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ